নমস্কাৰ, আমি এই ভিডিঅ'টোত আহোম যুগৰ তলাতল ঘৰৰ লগতে সেই সময়ৰ আহোমসকলে ব্যৱহাৰ কৰা বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে আমি যিটো ঘৰক তলাতল ঘৰ বুলি কওঁ, এই ঘৰৰ প্ৰকৃত নাম তলাতল কাৰেংঘৰহে। এই ঘৰটো ৰুদ্ৰসিংহই 1717 চনৰ পৰা 1727 চনৰ আশে-পাশে নিৰ্মাণ কৰিছিল বুলি বিভিন্ন কিতাপত পোৱা যায়। বিভিন্ন উৎসত পোৱা মতে এই ঘৰটো প্ৰথমে কাঠেৰে নিৰ্মাণ কৰিছিল, কিন্তু পিছত 1765 চন মানত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই ঘৰটো পকাকৈ নিৰ্মাণ কৰে। উল্লেখযোগ্য যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই হৈছে আহোমসকলৰ প্ৰথমজন ৰজা, যিজনে প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এই ঘৰটো নিৰ্মাণ কৰোৱা হৈছিল অভিযন্তা চাংৰুং ফুকনৰ নেতৃত্বত। এই ঘৰটো মুঠতে 7 মহলী আছিল। ইয়াৰে 3টা মহল মাটিৰ তলত আৰু 4টা মাটিৰ ওপৰত আছিল। মাটিৰ ওপৰত থকা 4টা মহলৰ ওপৰৰ 2টা মহল কাঠেৰে তৈয়াৰ কৰা হৈছিল, কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ওপৰৰ কাঠৰ মহলা 2টাত জুই লগাই দিয়াৰ বাবে এতিয়া সেই মহলা 2টা দেখা পোৱা নাযায়। এতিয়া দেখা তলাতল ঘৰৰ ওপৰৰ মহলাকেইটাত কিছুমান সৰু সৰু গাঁত সদৃশ আকৃতি দেখা পোৱা যায়, যিসমূহত আগতে থকা কাঠৰ মহলা 2টাৰ ব্যৱহাৰ কৰা শাল কাঠৰ খুঁটা ৰাখিবলৈ তৈয়াৰ কৰা হৈছিল। 1993 চন মানলৈকে এই শাল খুঁটাসমূহ দেখা পোৱা গৈছিল, কিন্তু দুৰ্বৃত্তই হাত দিয়াৰ ফলত এইসমূহ বৰ্তমানে নিচিহ্ন হৈ গ'ল। আহোম ৰাজত্বকালত এই তলাতল ঘৰটোত দিনৰ সময়ছোৱাত ভিতৰৰ অংশ পোহৰাই ৰাখিবলৈ এক বিশেষ পদ্ধতিৰ ব্যৱহাৰ কৰা হৈছিল। এই পদ্ধতিত তামৰ চিকচিকীয়া ফুলি ব্যৱহাৰ কৰি বাহিৰৰ সূৰ্যৰ পোহৰক প্ৰতিফলন ঘটোৱাই ভিতৰৰ অংশ পোহৰাই ৰখাৰ ব্যৱস্থা কৰা হৈছিল। আকৌ তলাতল ঘৰটোৰ নিৰ্মাণ কৰোঁতে ইয়াৰ চাৰিওকাষে খাৱৈ সদৃশ কিছুমান গাঁত খন্দা হৈছিল। বিশেষজ্ঞৰ মতে এই খাৱৈসমূহে ভূমিকম্পৰ সময়ত সৃষ্টি হোৱা পৃষ্ঠতৰংগ বা ছাৰফেচ ৱেভৰ গতিক ৰোধ কৰি তলাতল ঘৰটোক ভূমিকম্পৰ প্ৰভাৱৰ পৰা কিছু পৰিমাণে বচাই ৰাখিছিল। সেইবাবেই হয়তো প্ৰায় 250 বছৰৰ আগতেই নিৰ্মাণ কৰা এইসমূহ স্থাপত্য আজিও অক্ষত অৱস্থাত আছে। এই তলাতল ঘৰটোক বিভিন্ন কিতাপত দুৰ্ভেদ্য ভৱন বোলাও হৈছে। শত্ৰুপক্ষই বাহিৰৰ পৰা দেখি এই ভৱনটোৰ ভিতৰৰ অংশৰ একো উৱাদি পোৱা নাছিল। কোনো বাহিৰৰ ব্যক্তি যদি এই ঘৰৰ তলাতল নজনাকৈ ভিতৰলৈ সোমাই গ'ল, তেন্তে তেওঁ ইয়াৰ পৰা ওলোৱা অসম্ভৱ। এই ঘৰৰ ভিতৰৰ অংশ এক চক্ৰবেহুৰ নিচিনা বুলি কিছুমান গ্ৰন্থত পোৱা যায়। এই তলাতল ঘৰৰ পৰাই এটা সুৰংগ দিখৌ নৈলৈ গৈছে, যিটো যুদ্ধ বিগ্ৰহৰ সময়ত ব্যৱহাৰ কৰিছিল। 1857 চনত চিপাহী বিদ্ৰোহৰ সময়ত এটা ব্ৰিটিছৰ দলে বিদ্ৰোহীক বিচাৰি এই ঘৰত প্ৰৱেশ কৰিছিল, কিন্তু তেওঁলোক কেতিয়াও ইয়াৰ পৰা ওলাই অহা নাছিল। সেইবাবে ব্ৰিটিছসকলে পাছত এই ঘৰলৈ সোমোৱা প্ৰৱেশদ্বাৰটো বন্ধ কৰি দিছিল। এই তলাতল ঘৰটো নিৰ্মাণ কৰোঁতে বিভিন্ন ধৰণৰ দ্ৰব্য ব্যৱহাৰ কৰিছিল, যেনে গুড়, মাহ, শামুক চূণ, চকা চূণ, মাছ, তেল, ধূনা, ইটা, শিল আদি। এতিয়া আমি এই বিভিন্ন ধৰণৰ দ্ৰব্যসমূহৰ কামসমূহৰ বিষয়ে জানিম। ইটা, চূণ আৰু ইটাগুৰি মিহলাই কৰালৰ আৱশ্যকীয় বান্ধোন উৎপাদন কৰিছিল। কৰালৰ বান্ধোন খুব টান কৰিবৰ বাবে আহোম যুগত গুড়ৰ ব্যৱহাৰ কৰা হৈছিল। গুড়ে জলীয় ভাৱ শুহিব নোৱাৰা অংশত বহুদিনলৈ পানী যোগান ধৰাত সহায় কৰিছিল। আহোম যুগত ধূনা এটা লেপন হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই লেপনৰ ফলত বস্তু বেয়া হৈ নগৈছিল, ইয়াক আমি আজিকালিৰ ভাষাত বাৰ্নিছ বুলি ক'ব পাৰোঁ। কৰালত ব্যৱহৃত মূল বস্তুটোৱেই হ'ল লেভাই শামুক। ইয়াক চাংৰুং ফুকনে শামুক চূণ বুলি উল্লেখ কৰিছে। সেই সময়ত অসমৰ নদীত প্ৰচুৰ পৰিমাণে লেভাই শামুক পোৱা গৈছিল। বৰ্তমানে এই শামুকসমূহৰ জীয়াই থাকিব পৰা পাৰিপাৰ্শ্বিকতা বিনষ্ট হোৱাত দিখৌ নৈত লেভাই শামুকৰ বংশ পৰিয়াল লুপ্ত হ'ল। এই শামুক চূণবিধ কৰালৰ পৃষ্ঠ মসৃণ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল। সেই সময়ত চূণ পুৰি চকা চূণ তৈয়াৰ কৰা হৈছিল। যি চূণ পুৰোতে তাৰ অংশ বিশেষ গলি নগৈছিল, সেই চূণেই চকা চূণ বুলি কৈছিল। ঠিক সেইদৰে শিল চূণ, শামুক চূণৰ দৰে শিল চূণো একেই কাৰণতে ব্যৱহাৰ কৰিছিল। এই চূণ প্ৰাকৃতিকভাৱে পাহাৰত পোৱা গৈছিল। ইয়াকো কৰাল টান কৰাবৰ বাবে ব্যৱহাৰ কৰিছিল। এই কৰালসমূহত বৰালি মাছৰ তেলো ব্যৱহাৰ কৰিছিল। মাছৰ তেলে মাটিৰ পৰা উঠা পানীৰ লৱণজাতীয় পদাৰ্থ ওপৰলৈ উঠাত বাধা দিছিল। ঠিক সেইদৰে বৰা চাউল আৰু মাটিমাহ আঠা হিচাপে ব্যৱহাৰ কৰিছিল। আকৌ সেই সময়ত শণ গছৰ পৰা পোৱা এবিধ আহু ব্যৱহাৰ কৰিছিল। এই আহবিধ ব্যৱহাৰ কৰি কৰালক লেকেটীয়া ৰূপ দিয়া হৈছিল। আহোমসকলৰ দিনত মৈদাম দিয়াৰো এক বেলেগ প্ৰথা আছিল। ৰাজ পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ'লে একেদিনাই মৈদাম দিয়া হোৱা নাছিল,
বৰঞ্চ মানুহজন মৰাৰ পিছত মৈদাম তৈয়াৰ কৰা হৈছিল আৰু এই মৈদাম তৈয়াৰ কৰা কাৰ্যটোতেই প্ৰায় এমাহ দুমাহ সময় লাগিছিল। তাৰ পাছতহে মানুহজনক মৈদাম দিয়া হৈছিল। ইয়াৰ পৰা জনা যায় যে আহোমসকলৰ দিনত মৃতদেহসমূহ সজীৱ কৰি ৰখাৰো এক সুকীয়া ব্যৱস্থা আছিল। আহোমসকলে সেই সময়ত মৃতদেহসমূহ সজীৱ কৰি ৰাখিবলৈ মৌজোলৰ ব্যৱহাৰ কৰিছিল। শৱসমূহ মৌজোলত ডুবাই ৰাখি বহুদিনলৈকে নেগেলাকৈ ৰাখিছিল। বৰ্তমান সময়ত এই ব্যৱস্থাৰ বাবে ফৰ্মেলডিহাইডৰ ব্যৱহাৰ কৰা দেখা যায়। অৱশেষত যেতিয়া মৃতদেহটোক মৈদাম দিয়া হৈছিল, মৃতদেহটোৰ লগতে তেওঁ জীৱিত কালত তেওঁক আলপৈচান ধৰা বিভিন্ন লগুৱালিগিৰিকো এই মৃতদেহটোৰ লগতে মৈদাম দিয়া হৈছিল বুলি বিভিন্ন গ্ৰন্থত পোৱা যায়। উল্লেখযোগ্য যে গদাধৰ সিংহক মৈদাম দিওঁতে তেওঁৰ লগতে প্ৰায় 30জনীয়া দল এটাকো মৈদাম দিয়া হৈছিল। তাৰোপৰি স্বৰ্গদেউ প্ৰতাপ সিংহৰ মাতৃ ৰাজমাও লগত 4টা হাতী, 10টা ঘোঁৰা আৰু 7জন মানুহ মৈদাম দিয়া হৈছিল বুলি বিভিন্ন গ্ৰন্থত পোৱা যায়। এয়াই আছিল মোৰ এই ভিডিঅ'টোত ক'ব লগা কথা। ধন্যবাদ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।